हेलो बंधुসকল वेलकम टू माय पेज। আজি আমি আলোচনা কৰিম বিজ্ঞানৰ কিছু অৱদানৰ বিষয়ে। যেনেকুৱা আজিৰ যুগ হ'ল বিজ্ঞানৰ যুগ। আজিৰ যুগ হ'ল বিজ্ঞানৰ যুগ। বিজ্ঞান এতিয়া আমাৰ কি হাতৰ লাখুটি বুলি কোৱা হয়, হয়নে? কাৰণ বিজ্ঞানে কি কৰি আছে, আমাৰ জল স্থল পানী সকলোতে কি কৰি আছে, বিজ্ঞানে ৰাজত্ব কৰি আছে। যেনেকৈ জলপথত কি আছে, জাহাজ আছে, স্থলভাগত কি আছে, গাড়ী আছে, আৰু ওপৰলৈ কি আছে, উৰাজাহাজ আছে। ঠিক তেনেকুৱা এই বিজ্ঞানৰ লাহে লাহে যেতিয়া উন্নত হ'ল, এটা সময়ত মানুহ কি কৰি আছিল, মানুহে হাবি বননিত বসবাস কৰি আছিল। তাত মানুহে কেঁচা মাংস খাইছিল, মানুহে ঘৰ দুৱাৰ বনোৱা নাজানিছিল। যেতিয়া লাহে লাহে মানুহ উন্নত হ'ল, বিজ্ঞানৰ আৱিষ্কাৰ হ'বলৈ ধৰিলে, তেতিয়া মানুহৰ দ্বাৰা কি হ'ল, এই নতুন নতুন আৱিষ্কাৰৰ ফলত মানুহে ঘৰ বনোৱা এইবিলাক বিজ্ঞানৰ সহায়ত কৰি আছিল। আৰু বিজ্ঞানে আমাক কি কৰিলে, বিজ্ঞানে আমাক যেনেকুৱা আজি আমি কিতাপবোৰ যে উলিয়াওঁ, আমাক কি চপাশাল লাগে, আজি আমাক কি ৰেল ইঞ্জিন, আমি এফালৰ পৰা আনফালে যাওঁতে আমাক অতি সহজে ৰেলৰ দ্বাৰা যাব পাৰোঁ। এই ৰেল ইঞ্জিনটো কি বিজ্ঞানৰ দ্বাৰাহে আৱিষ্কাৰ কৰা হৈছে। যেনেকুৱা মটৰ গাড়ী, মটৰ ইঞ্জিনটো কোনে আৱিষ্কাৰ কৰিলে, এই বিজ্ঞানৰ সহায়তে সৃষ্টি কৰা হৈছে। যেনেকুৱা ৰেডিঅ'ৰ সহায়ত আমি কি বিভিন্ন দূৰ দূৰণিৰ খা খবৰ আৰু গীত মাত শুনিব পাওঁ। আৰু আমাৰ টেলিভিছনৰ দ্বাৰা আমি বিভিন্ন খা খবৰ, বিভিন্ন নাটক আদি চাব পৰা যায়। আৰু যেনেকুৱা বিজুলী বাতি, এটা সময়ত মানুহে কি কৰিছিল, চাকি জ্বলাইছিল কেৰাচিন তেলৰ, কিন্তু আজিৰ যুগত কি হৈ আছে, বিজুলী বাতি হ'ল। বিজুলী বাতিৰ সহায়ত মানুহে বিভিন্ন দিশত উপকৃত হৈছে। তেনেকুৱাই কোৱা হয় যে বিজ্ঞানটো কোৱা হয় যে খ্ৰীষ্টীয় অষ্টাদশ শতাব্দীৰ শেষৰ পৰা যে ঊনবিংশ শতিকাৰ আদি ভাগতে কি হ'ল, বিজ্ঞানৰ বহু ন বস্তু আৱিষ্কাৰ কৰা হৈছিল। আৰু এই সময়ছোৱাক কোৱা হয় বিজ্ঞানৰ সোণালী যুগ বুলি কোৱা হয়। যেনেকুৱা এটা সময়ত মানুহে গম পোৱা নাছিল যে পৃথিৱীখনৰ আকাৰ কেনেকুৱা, পৃথিৱীখন কোনফালে ঘূৰি আছে, বা সূৰ্যখন থিয় হৈ আছে নে নাই। কি কৰিলে, সূৰ্যৰ চাৰিওফালে কি কৰে, আমি গম পাইছোঁ বিজ্ঞানত যে সূৰ্যৰ চাৰিওফালে কি কৰে, পৃথিৱীয়ে প্ৰদক্ষিণ কৰি আছে। আৰু এই মহাবিশ্বৰ প্ৰত্যেকটো বস্তুৱে কি কৰি আছে, গতিশীল হৈ আছে। আৰু এই ইউনিভাৰ্ছখন যিখন আছে, মহাবিশ্বখন কি হৈ আছে, এটা স্প্ৰেড হৈ আছে, বিস্তৃত হৈ আছে। ঠিক এইবোৰ ঘটনা আমি বিজ্ঞানৰ উন্নত হোৱাৰ লগে লগে আমি গম পাই আছোঁ। বিজ্ঞানৰ বহুতো কি আছে, ইতিবাচক দিশ আছে। যেনেকুৱা আমাৰ ভাৰতবৰ্ষৰ এজন বিজ্ঞানী হ'ল যে ডক্টৰ সুৰ গোবিন্দ খুৰানাই। কি কৰিলে, টেষ্ট টিউবৰ ভিতৰত মানুহৰ সৃষ্টিৰ পৰীক্ষা নিৰীক্ষা চলাইছিল। আজিৰ দিনত মানুহে এই টেষ্ট টিউবৰ সহায়ত কি কৰিলে, ভ্ৰূণ সৃষ্টি কৰি আছে। তেনেকুৱা হয়। আৰু এই বিজ্ঞানৰ যেতিয়া খেতি পথাৰত কি কৰা হয়, খেতি পথাৰত কি কৰি আছে, বিভিন্ন আহিলা পাতি আৱিষ্কাৰ কৰিছে। আহিলা পাতি মানুহে যেতিয়া আগতে গৰুৰে হাল বহাইছে, আজিকালি ট্ৰেক্টৰে হাল বহাব পৰা হৈছে। বিজ্ঞানৰ এটা অৱদান হ'ল। কিন্তু এই বিজ্ঞানৰ কিছুমান আকৌ কম মাটিত বেছিকৈ উৎপাদন কৰিব পৰা যায়। কিন্তু কীটনাশক দ্ৰব্য, ৰাসায়নিক যিবিলাক সাৰ প্ৰস্তুত কৰা হয়, এই দ্বাৰা কিছু পৰিমাণতো আমাৰ সহায়ক হৈছে, লাভজনক হৈছে। কিন্তু আমাৰ মাটিৰ যিটো উৰ্বৰতাটো এইটো কমাই আছে। আৰু এই বিজ্ঞানৰ যিটো আৱিষ্কাৰে আমাক কি কৰিছে, এইবিলাক অস্ত্ৰ শস্ত্ৰ, গোলা বাৰুদ সৃষ্টি কৰিছে। যেনেকৈ দ্বিতীয় মহাবিশ্ব যুদ্ধৰ সময়ত কি কৰিলে, এই নাগাছিকা আৰু হিৰোশ্বিমাত কি কৰিলে, আমেৰিকাই বোমা বিস্ফোৰণ কৰিলে। আৰু এই বোমা বিস্ফোৰণৰ ফলত কিমান সহস্ৰাধিক মানুহৰ মৃত্যুৰ মুখত পৰিল। আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত আজিও তাৰ মানুহে কি ভুগি আছে। যেনেকুৱা বিজ্ঞানৰ কিছুমান ইতিবাচক আৰু নেতিবাচক দিশ আছে, হয়নে? কিন্তু এই ইতিবাচক আৰু নেতিবাচক দিশবোৰ, কিছুমান আমি ইতিবাচক দিশবোৰ চাব লাগিব, আৰু কিছুমান আমি নেতিবাচক দিশবোৰ কি কৰিব লাগিব, এৰিব লাগিব। কিন্তু এই বিজ্ঞানৰ সহায়ত মানুহৰ যেনেকুৱা লাভৱান হৈছে, ঠিক এই বিজ্ঞানৰ কাৰণে মানুহৰ বহুতো ক্ষতিও হৈছে। ঠিক আজিৰ আমাৰ আলোচনাটো আছিল যে বিজ্ঞান। আপোনালোকে আশীৰ্বাদ কৰিব যাতে আগলৈ মই ভাল ভিডিঅ' বনাওঁ, আৰু মই বিজ্ঞান, ধৰ্ম, ইতিহাস আৰু কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত যাতে মই ভিডিঅ' বনাব পাৰোঁ। আপোনালোকে মোৰ কাৰণে আশীৰ্বাদ কৰিব। আজি এইখিনি।